আমি আর বেশি মাঘৰ বিহুৰ সময়ত প্ৰতি বছৰে এনেকৈ মাছ ধৰা যায় দ্বীপৰ বিলত। জানুৱাৰী 8 তাৰিখ 9 তাৰিখ আৰু 10 তাৰিখ 11 তাৰিখ 4 দিন ডাঙৰ ডাঙৰ মাছ এইটো চাইছ নহয় একেদাম কৈছিল দেখোন একেদাম নহয় এইটো সৰু কাৰণে এইটো কম এইটো দিলে হ'ব দিয়ক নহয় টকা দিব কমত দিছো এক নাও মাছ আছে আগত ধুনীয়া দিছে 600 টকা ধুনীয়া দিছে লৈ ল'ব পাৰে। এবাৰ সস্তাতে দিছে মাছ, যোৱাবাৰ বহুত দাম দিছিলে। ভাগিনী হ'লে এতিয়া লৈ গ'লে মতৰে পইচা নাই মই হ'লেও লৈ গ'লো। আমাৰ মাছ নাখায় কাৰণে মই নিনো এতিয়া, নহ'লে মই নিলো হয়। বৰালি গ'লে 700 টকা ডাঙৰটো। অঁ এইটো 700 টকা এবাৰ বহুত সস্তাত দিছে মাছ। 4 কেজি মান মাছ নাওখন ভৰ্তি হৈ আছে মাছেৰে, এবাৰ দেখুৱাই দিব দিবচোন। নাওখন মই এবাৰ দেখুৱাই আছোঁ, এই মাছ আছে, এইটো মস্ত মাছ। এই ডাঙৰ বছৰটো কিমান কৈছে? 700 এইটো ডাঙৰটো, এইটো কি মাছ ডাঙৰটো? সেইটো কিমান দাম? 3500 8 কেজি মান হ'ব কিন্তু হয় না? 8 কেজিৰ বেছি হ'ব 8 কেজি মান হ'ব। 8 কেজিৰ বেছি কণী আছে যে আৰু কেজি কণীটো কণী নাপায় এতিয়া মাছত কণী নাপায়, তেল আছে ইয়াৰ শুকান এটা হ'ব নাই। একে ডাঙৰ উঠাইছে নে এবাৰ? একে ডাঙৰ উঠাইছে নে এবাৰ? দামী কিনে আপুনি চাই লওক বিকেট কিমান ডাঙৰ 8 কেজিৰ ওপৰত আছে। বিকেট কিমান 8 কেজিৰ ওপৰত আছে 8 কেজিৰ ওপৰত আছে। 8 কেজিৰ ওপৰত আছে 3500 টকা। এইলে সৰুবিলাক কিমান? কোনটো লাগে আপোনাক? এইটো গাছ কাট নেকি? নহয় তুমি মিৰিকা ভোকোৱা আছে নেকি নলো ভোকোৱা নাই এইটো কি? কোৱা নাই বৰালি আছে এমেৰিকা 500 কৰি দিবা 500 কৰি 500 ডাঙৰ যা ইলা 2 কেজি ওপৰত 500 টকা 2 কেজি ওপৰত মাত্ৰ 3 দিনে ধৰিব দিয়ে। চবে ধৰিব পাৰিব, চবে মানে তাত যাৰ যাৰ নাও আছে তেখেতকে ধৰিব দিয়ে। আৰু কমিটি আছে আৰু আজি 8 তাৰিখ 9 তাৰিখ 10 তাৰিখ এই 3 দিন মাছ ধৰিব। বহুত ডাঙৰ ডাঙৰ মাছ পোৱা যায় ইয়াত। 8 তাৰিখ 9 তাৰিখ 10 তাৰিখ দ্বীপৰ বিলৰ পাৰত আহক, ভোগালীৰ ভোগ উঠাই ডাঙৰ ডাঙৰ মাছ খাওক। এই বিকেটটো খাই হট পাব কিন্তু যাই হট পাব তেলে পুৰা তেল হৈছে এই ডাঙৰটো। কেইদিন ধৰিব আপোনালোকে? কেইদিন ধৰিব? 3 দিন 4 দিন মান থাকে। 3 দিন মান ধৰিব ন? কেনেকৈ দিব এটা বিকেটটো আরে এটা টাকা দিবা ডাঙৰ আছে ও কিমান দেই আপুনি ও কিমান দেই 500 দিন না কোন পুলিশ নাই এটা নৰি একদম একদম কিয় পুৰালি এটা বাইরে বিস্কুট কিয় দিছে বান্ধি দিও এক মিনিট হেই এটা হাত ধরে হক হে ইটো এইটো কি মাছটো? কোনটো? এটা বৰালি। বৰালি এইটো ৰৌ। ৰৌটো কিমানত ল'লে?
এইটো কিমান ল'লে বৰালিটো 1500 টকা এইটো 700 এইটো 700 দুইটা মিলাই 1500 আজি আৰম্ভ হৈছে আৰু ডাঙৰ ডাঙৰ মাছ ওলাব ইয়াত এইটো বজাৰত কিনিলে বহুত টকা পৰিব এইটো কম 1500 কম যাব এইটো আপুনি 700 মান টকা কিলো ল'ব এইটো 700 ডাঙৰ আছে হা কিমান ওজন আছে এইটো 2.5 কেজি ওপৰত আছে নাই 3 কিলো মান হ'ব 3 কিলো মান হ'ব 3 কিলো মান হ'ব ডাঙৰ আছে কালে ধুনীয়া সৰিয়হৰ লগত বনাই আমাৰ ভাল না কাট চাট নাই উৰুকাৰ হ'লে এইটো মাছৰ দাম কিমান হ'ব জানো 1500 কিলো 1000 টকা 3000 টকা মান বিলৰ মাছ কিমান চাফা দিছে দীপৰ বিলৰ মাছ